Hello guys, welcome back to my YouTube channel, my digital tips. আৰু আজি আমি শিকোৱা হওক যে আমি মোবাইলত থকা কিছুমান ফটো ফোল্ডাৰত আমি কেনেকৈ সেভ কৰি ৰাখিব পাৰো। হয় বন্ধুসকল, যদি আপোনাৰ কিছুমান পাৰ্সোনাল ফটো, ডকুমেন্টস আৰু PDF ফাইল আছে, আপুনিও সেভ কৰি ৰাখিব পাৰিব সেফটি ফোল্ডাৰত। আৰু সেইটো কেনেকৈ ৰাখিব পাৰো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখুৱাম। তো সেইটো কাৰণে প্ৰথমে যাব লাগিব ফাইলত। ঠিক আছে, ফাইলত গৈ আপুনি যেটো নেকি ইমেজটো মই ট্ৰাই কৰি দেখুৱাই আছো। যিবোৰ ফটো আপুনি সেভ কৰিব বিচাৰিছে সেইবোৰ আপুনি এনেকৈ ক্লিক কৰিব। ঠিক আছে, মই জাস্ট আপোনালোকক দেখুৱাই আছো। এনেকৈ ক্লিক কৰিব পাৰিব, এনেকৈ ক্লিক কৰিব যিবিলাক ডকুমেন্টস আপুনি সেভ কৰিব বিচাৰিছে। তো অতি সহজ কাম। আৰু ইয়াতে আপুনি 3 লাইনৰ ক্লিক কৰিব ৰাইট সাইডে। 3 লাইনৰ ক্লিক কৰাৰ পিছত মুভ টু সেভ ফোল্ডাৰ ইয়াত ক্লিক কৰিব। মই অলৰেডি পিন কোড মাৰা আছে, यानी कि একাউণ্টটো খোলা আছে। আপোনাৰ যদি একাউণ্ট খোলা নাই নিশ্চয় খুলিব পাৰিব। একাউণ্ট মানে আপোনাৰ সেফটি ফোল্ডাৰ থাকে, হেতু আপুনি পিন কোড মাৰি ল'ব, পিন জেনাৰেট কৰি ল'ব। মই পিনটো মাৰি দি আছো, নেক্সট কৰি দিব। ঠিক আছে, নেক্সট কৰি দিয়াৰ পিছত আপোনাৰ ফটোবোৰ এই ফোল্ডাৰত গুচি যাব। ফোল্ডাৰ গুচি গ'ল অলৰেডি। ঠিক আছে, তাৰপিছত আপোনাৰ এনে ধৰণৰ আপুনি নিজৰ পাৰ্সোনাল ফটোবোৰ আপুনি সেভ কৰি ৰাখিব পাৰিব। ইয়াত চাওক লেখা আছে সেভ ফোল্ডাৰ, ইয়াত ক্লিক কৰিব। যদি কোনোবা চাব বিচাৰে তেতিয়াহ'লে আপুনি পিন কোড মাৰিলে চাব পাৰিব সি। গতিকে হেতু আপুনি যদি সেভ কৰা আছে নিশ্চয় চাব নোৱাৰিব। যদি কোনোবা চাব বিচাৰে আপোনাৰ ফটোবোৰ সেফটি থাকিব, ডকুমেন্টস সেফটি থাকিব। তো বন্ধুসকল, অতি সহজ কাম আৰু সহজতে আপুনি এই ফটোবোৰ, ডকুমেন্টসবোৰ আপুনি সেভ কৰি ৰাখিব পাৰিব। তো যদি এই ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু শেয়াৰ কৰিব। আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে নিশ্চয় সাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছো, থেংক ইউ।